হাই বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড আপোনালোকে চাই আছে মিনহাজ টেক। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। চ' আপোনালোকে এতিয়া নিজেই ঘৰতে বহি আপোনালোকে আয়ুষ্মান কাৰ্ড এপ্লাই কৰিব পাৰিব অনলাইন, একেবাৰে ফ্ৰী। চ' এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এটা ID ল'ব লাগিব। এইটো হ'ল আয়ুষ্মান মিত্ৰ, যিটো 2-3 দিন আগত চৰকাৰে এটা পৰ্টেল বনাইছে। সেই পৰ্টেলত দি দিছে আয়ুষ্মান মিত্ৰ। আয়ুষ্মান মিত্ৰ কি? আয়ুষ্মান মিত্ৰ মানে হ'ল আপোনালোকক এটা কাৰ্ড দিয়া, আপোনালোকক এটা ID দিয়া হ'ব। সেই আইডিটোত লগইন কৰিলে আপোনালোকে এই আইডিৰ পৰা আপোনালোকে আয়ুষ্মান কাৰ্ড এপ্লাই কৰিব পাৰিব আৰু বহুতো সুবিধা এই আইডিত লাভ কৰিব পাৰিব। বৰ্তমান দিনৰ পিছত বহুতো সুবিধা দিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। আয়ুষ্মান কাৰ্ড এনে ID বনাবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেনেহ'লে আপোনালোকে বনাব পাৰিব, নহ'লে স্কিপ কৰিলে আপোনালোকে বনাব নোৱাৰিব পাৰে। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আমি মোবাইল স্ক্ৰীণত। চ' আহি গ'লোঁ আমাৰ মোবাইল স্ক্ৰীণত অহাৰ পিছত আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আপোনালোকে। মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। ক্ৰম ব্ৰাউজাৰটো বেষ্ট হয়। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব pmjy.gov. এইটো চাৰ্চ কৰাৰ পিছত আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। যদি ক্লিক কৰে ডাইৰেক্ট এইটো পেজত অ'পেন হৈ যাব। এইটো আপোনালোকে চাৰ্চ কৰাৰ পিছত এইটো ডেস্কটপ মোড অ'পেন কৰি ল'ব। ডেস্কটপ মোডটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত মেনু যিটো আছে মেনু, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন আপোনালোকে পাই যাব। এনেকুৱা পোৱাৰ পিছত তাৰপিছত আপোনালোকে পৰ্টেলছ যিটো আছে এইটো, ইয়াৰ তলত আপোনালোকে আয়ুষ্মান মিত্ৰ এটা অপশ্যন পাব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা আপোনালোকে পাই যাব। তাৰপিছত এইটো অলপ পৰিব। তাৰপিছত আপোনালোকে ক্লিক হাৰ টু ৰেজিষ্টাৰ এইটোত ক্লিক কৰিব। ক্লিক হাৰ টু ৰেজিষ্টাৰৰ পিছত আপোনালোকে এনেকুৱা অপশ্যন দেখিবলৈ পাব। ইয়াত আপোনালোকৰ যিখিনি আছে আপোনালোকে পঢ়িব পাৰে, নপঢ়িলে নাই। আৰু আপোনালোকে ইয়াত আয়ুষ্মান মিত্ৰ ৰেজিষ্ট্ৰেশ্যন এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ মোবাইল নম্বৰ আৰু ইয়াত আধাৰ নম্বৰ। মোবাইল নম্বৰ কোনটো পাব? যিটো আপোনালোকৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ আছে সেইটো ইয়াত বহাব লাগিব। আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো বহাই আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াত টিক চিন দিব। নেটৰ কিবা প্ৰব্লেম থাকিলে তাৰপিছত আকৌ ছাবমিট পাৰিব। তাৰপিছত OTPটো আহে। এনেকুৱা আপোনালোকৰ OTPটো বহাৰ পিছত আপোনালোকৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত অকল ইয়াতে ইমেইল আইডিটো আপোনালোকে বহাই দিব। মই মোৰ ইমেইল আইডিটো বহাই দিছোঁ। তাৰপিছত ইমেইল আইডিটো বহোৱাৰ পিছত আপোনালোকে ইয়াত বেলেগ ফটো এটা চিলেক্ট কৰিব লাগিব। এনেকুৱা টাইপৰ ফটো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা ভাল ফটো, এনেধৰণৰ ফটো এটা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যদি আধাৰ এড্ৰেছৰ লগত যদি এই ষ্টেট, ডিষ্ট্ৰিক্ট, পিনক'ড, এড্ৰেছ এইবোৰ যদি ছেম থাকে তেনেহ'লে ইয়াত টিক চিন দি দিব। টিক চিন দিয়াৰ পিছত আপোনালোকৰ অট'মেটিকলি ইয়াত শ্ব' হৈ যাব। তাৰপিছত ইয়াত আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব। ইয়াত টিক চিন এটা দিব। ইয়াত টিক চিন দিব। টিক চিন দিয়াৰ পিছত ছেল্ফ ৰেজিষ্টাৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ আইডিটো ইয়াত আহি যাব। আপোনালোকে স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰে বা এইটো কপি কৰি ল'ব পাৰে। এইটো কপি কৰি ল'ব, লৈ অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো কপি কৰিছিলে তাৰপিছত কপি কৰাৰ পিছত আয়ুষ্মান মিত্ৰ লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে যিখিনি কপি কৰিছিলে এইটো বহাই দিব। বহোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত এটা ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP যাব। সেই OTPটো বহাই দিব।
তাত অ' টি পিটো বহাই দিয়াৰ পিছত আপোনালোকে এনেকুৱা ডেশ্ববৰ্ড পাই যাব। ইয়াত আপোনালোকে কেইটা কৰিছিলে, কেইটা হৈছে, সকলোবোৰ পাই যাব। আৰু নতুন পৰ্টেল হোৱাৰ বাবে এইটোত বহুতো ছাৰ্ভিচ এতিয়ালৈকে দেখুওৱা নাই। চ' পিছত দেখাই দিব। আজিৰ কাৰণে বাই, আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।